নমস্কাৰ মোৰ নাম অৰ্জুন কলিতা মোৰ ঘৰ ছয়গাঁও বৰাখাটত হয় কেতিয়াৰ পৰা এই যাত্ৰা সাংগীতিক যাত্ৰা আসলতে মই বাঁহী বাদক নহয় কাৰণ বাঁহী যদিও ভাল পাওঁ বাঁহী বজাওঁ কিন্তু প্ৰথমতে মই ঢোল বজাইছিলোঁ মই গুৱাহাটীত ঢোল শিকিছিলোঁ মানে তাৰ পৰা ঢোলৰ পৰাই মোৰ মানে সাংস্কৃতিক যাত্ৰাখন আৰম্ভ হ'ল মোৰ বন্ধুবিলাকৰ সৈতে যাওঁ ভাল লাগে বজাওঁ আমি এনে মানে মিউজিক চৰ্চাত বহু মানে গোটেই ইনষ্ট্ৰুমেণ্ট বজাই থাকোঁ ভাল লাগে ইটোৰ পৰা সিটো তাৰে লগতে মই বাঁহীটো যদিও ভাল পাইছিলোঁ মানে এনেকুৱাকৈ মোৰ আগ্ৰহ ইমান কম আছিলে মানে আগ্ৰহটো তাৰপিছত কি হ'ল এদিন মানে এনেকৈ লগৰ এটা লগ পালোঁ সি ক'লে তই বাঁহীটো বজা আমাৰ ইয়াতে বাঁহীও কম আছে আৰু আমাৰো প্ৰব্লেম হয় কেতিয়াবা প্ৰগ্ৰেমত গ'লে সেই সময়ত মই প্ৰথমতে ঢোল বজাইছিলোঁ তাৰপিছত ঢোলৰ পৰা ডাইৰেক্ট বাঁহীটো এনেকৈ আজি বজালোঁ কালি বজালোঁ ধৰক আজি কোনোবা এজনৰ তাত অকণমান শিকিলোঁ কালি এজনৰ তাত শিকিলোঁ এনেকুৱাকৈ মোৰ যাত্ৰাটো আৰম্ভ কিন্তু এতিয়া বজাওঁ আৰু মানে যিখিনি জানো নিজৰ সাম্য জ্ঞানেৰে অকণমান সেইখিনি বজাওঁ আনুষ্ঠানিক শিক্ষা বাঁহীৰ ক্ষেত্ৰত নাই বাঁহীৰ ক্ষেত্ৰত মোৰ আনুষ্ঠানিক শিক্ষা নাই মই নিজে এনেকৈ বজাওঁ বাঁহীৰ এতিয়ালৈকে মোৰ বাঁহীৰ গুৰু বুলি ক'বলৈ কোনো নাই কাৰণ বাঁহীটো মই এনেকৈ শিকা মানে আৰু এনে ঢোলটো মোৰ আনুষ্ঠানিক শিক্ষা আছে মোৰ গুৰু আপোনাৰ শিৱ প্ৰসাদ বৰুৱা বুলি কোৱা মই একেলগে আমি লগৰ আছিলোঁ পঢ়িছিলোঁ একেলগে তো সেনেকৈ পঢ়োঁতে একেলগে শিকিছিলোঁ কিন্তু মোৰ বাঁহীটো আজিলৈকে মই ক'তো শিকা নাই মানে ঢোল গম পালোঁ বাঁহী গম পালোঁ আৰু এই দুটাৰ বাহিৰে আৰু এনেকুৱা ইনষ্ট্ৰুমেণ্টটো মানে ভালকৈ ক'বলৈ গ'লে কোনো এটা নোৱাৰোঁ কিন্তু অকণমান বজাওঁ যেনেকৈ কীবৰ্ডখন কেতিয়াবা মন গ'ল ঘৰত বজালোঁ এনেকৈ বা ধৰক গীটাৰখনে কিবা মন গ'ল অকণমান বজালোঁ এনেকুৱাকৈ মই ধৰক অকণমান হ'লেও চেষ্টা কৰোঁ বজাবলৈ কিন্তু বজাব নোৱাৰোঁ চেষ্টা কৰি যাওঁ ভাল পাওঁ চেষ্টা কৰি কাৰণ সংগীত লাইনটো মোৰ সৰুৰ পৰা আছে আৰু মোৰ মা দেউতা সকলোৰে মানে সংগীত আগতেও সংগীত কৰিছিলে আৰু এনেকৈ মই আজি অকণমান মানে সংগীতৰ যিটো পৰিৱেশ সেইটো ঘৰৰ পৰা পাইছোঁ মানে মোৰ মাও আগতে ধৰক মানে নামৰ এনেকৈ পাঠক আছিলে বা বিহু চিহু মানে গাইছিলে বিহু তাৰ পৰা দেউতাও নাম গাইছিলে নাম শিকাইছিলে বেলেগক তো সেনেকুৱাকৈ মোৰ সৰুৰ পৰা মানে আছে আৰু তেজত বা এই যিটো ঢোল বা বাঁহী এইটো মানে প্ৰফেচনেলি বুলি যিটো কোৱা হয় বাণিজ্যিকভাৱে মঞ্চত এনেকুৱা ষ্টেজ প্ৰগ্ৰেম কৰা নকৰা মই কৰোঁ মানে মাজে মাজে কৰি থাকোঁ দুই এখন কাৰণ ধৰক মানে মই শিকিছোঁ কেনেকৈ আপুনি মোৰ লগৰবিলাক কি হয় কোনোবাই কীবৰ্ড বজাইছে কোনোবাই ড্ৰাম বজাইছে কোনোবাই ঢুলকি বজাইছে তো বজাওঁতে ধৰক মই গ'লোঁ প্ৰগ্ৰেম এখনত গৈ পেলাই চালোঁ যে এইটো গান গাব তো এইটো গানত এনেকুৱাকৈ বজাব লাগে চবৰে পৰা শিকি আজি আপোনাৰ পৰা শিকিছোঁ কালি বেলেগ এজনৰ পৰা শিকিছোঁ তো সেনেকৈ শিকিয়ে মই এতিয়া বৰ্তমান বাঁহীটো বজাওঁ ঢোলটো আজিকালি খুব কমকৈ বজাওঁ বাঁহীটো বজাই থাকোঁ আৰু মানে বৰ্তমান দেখা যায় যিখিনি আমাৰ যুৱচাম আছে তো চবে আজিকালি এনেকুৱা হৈছে মানে যিটো পাশ্চাত্য সেইটোক বেছিকৈ আঁকোৱালি লোৱা দেখা যায় আগতে বাঁহী বজোৱা মানুহ বহুত আছিলে এতিয়া বৰ্তমান কিন্তু নাই বৰ্তমান যদি কোনোবাই ভাল পায় হয়তো আমাৰ ইলেক্ট্ৰনিক বস্তু গীটাৰখন ভাল পাব গীটাৰখন এটা ষ্টাইলৰ কাৰণে বাঁহীটোত সেনেকৈ আকৰ্ষিত হোৱা দেখা নাযায় কি ক'বা মানে বাঁহীটোক লৈ পেলাই মই এইটোৱে ক'ম কাৰণ আমাৰ বাঁহীটো বুলি নহয় আমাৰ ধৰক আমি অসমীয়া হিচাপত মই ক'ব বিচাৰোঁ যে আমাৰ যিখিনি লোকবাদ্য আছে থলুৱা লোককৃষ্টিৰ লগত যিখিনি থলুৱা লোকবাদ্য আছে যেনেকৈ ধৰক বাঁহী আছে দতৰা আছে খুঞ্জুৰি আছে আৰু তেনেকৈ বহুত কবি ঢোল আছে বহুত কিবা কিবি আছে তো তেনেকুৱা ইনষ্ট্ৰুমেণ্টবিলাক কি হয় আজিকালি বহুত কমি গৈছে মানে ধৰক যেনেকুৱা কীবৰ্ডখন কোনোবাই শিকিছে
তাৰ পৰা আমাৰ ৱেষ্টাৰ্ণ ড্ৰাম শিকিছে ধৰক বা একষ্টিক গিটাৰ লিড গিটাৰ এইবিলাক শিকিছে গিটাৰ বজোৱা বহুত আছে কিন্তু বাঁহী বজোৱাটো খুব কম আৰু দক্ষিণ কামৰূপত আমাৰ আছে নোহোৱা নহয় কিন্তু বহুত কম আৰু মানে বাঁহীৰ চৰ্চাটো বহুত কম কিন্তু বাকী দিশৰ পৰা চাব গ'লে বহুতখিনি আছে মানে সংগীত জগতখনত আৰু খালি বাঁহীটো অকণমান কম আছে কিন্তু মই মোৰ ফালৰ পৰা অনুৰোধ কৰোঁ যে লোকবাদ্য বাঁহী বুলিয়ে নহয় যিমান ঢোল খোল নাগাৰা যিমান আছে সকলোৱে যদি নিজৰ বস্তুখিনি শিকে কাৰণ ধৰক গিটাৰখন ইলেক্ট্ৰিক গিটাৰ এখনটো আমাৰ অসমৰ বস্তু এটা নহয় ধৰক সেনেকুৱাকৈ যদি ঢোলটো বুলি কওঁ ঢোলটো অসমৰ বস্তু এটা এতিয়া ঢোল বজাব লাগিলে আমাৰ অসমক বাহিৰৰ মানুহে বজাব লাগিলে বহুত কঠিন হয় তো এইটো কাৰণে যদি ঢোলটো আগ্ৰহ কৰে বাঁহীটো আগ্ৰহ কৰে তেনেকুৱা লোকবাদ্যবিলাক আগ্ৰহ কৰে মোৰ ফালৰ পৰা তাকে মানে সকলোকে অনুৰোধ জনাম আৰু মানে আচ্ছা লোকবাদ্যৰ কথা যিহেতুকে ওলাল আমাৰ থলুৱা কৃষ্টিৰ কথা ওলাল তো সেইটো হিচাপত আমাৰ যিহেতুকে গোৱালপৰীয়া লোকগীত বা কামৰূপী লোকগীত আমাৰ দক্ষিণ কামৰূপৰ এটা সম্পদ হয় এটা শুনাবা নেকি সেনেকুৱা যিকোনো গোৱালপৰীয়া হওক বা কামৰূপীয়া লোকগীত হওক অকণমান আচ্ছা বাঁহীত ন বাঁহীত ঠিক আছে মই চেষ্টা কৰিম বজাব বাঁহী বুলি কোৱাৰ লগে লগে যদিহে আমি ধাৰ্মিক দিশৰ ফালে যাওঁ বা কোনোবা উপাস্য দেৱতাক যদি আমি সেৱা কৰোঁ শ্ৰদ্ধা কৰোঁ বাঁহী বুলি কোৱাৰ লগে লগে ভগৱান শ্ৰীকৃষ্ণৰ নাম লোৱা আৰু তাতে আকৌ আজি জন্মাষ্টমী ভগৱান শ্ৰীকৃষ্ণৰ আজি জন্মদিন এই বিশেষ দিনটোত তোমাৰ মনলৈ এনে কেনেকুৱা এটা ফিল আহিছে আৰু কেনেকে ৰাইজক আচলতে কৃষ্ণ বুলি ক'লে ধৰক বাঁহীটো প্ৰথমতে আহে এতিয়া আজি যোনটো শুভক্ষণ আৰু মানে আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে সমূহ মই অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে যিমান ধৰ্মপ্ৰাণ ৰাইজ আছে সকলোতে নাম কীৰ্তন চলিব এইকেইদিন কিন্তু আজি যিহেতুকে জন্মাষ্টমী হয় তো জন্মাষ্টমীৰ ফালৰ পৰা মোৰ ফালৰ পৰা মই কিবা এটা বজাবলৈ চেষ্টা কৰিম অকণমান